অজ্ঞতা দূৰ কৰি জ্ঞানৰ জ্যোতি জ্বলাম। গুৰু চৰণত থাকিয়ে আমি জ্ঞান পাইছোঁ। যদি আমি কেতিয়াবা ভুল পথে আগো তেতিয়া আমাক গুৰু বাণীয়ে ৰক্ষা কৰে। সেয়েহে আজিৰ দিনটোত এনে এজন মহান ব্যক্তিক স্মৰণ কৰক, যিজন তোমাৰ চিৰস্মৰণীয়। আহক তেনে এজন মহান ব্যক্তি কাষ চাম, যিজন সমগ্ৰ ভাৰতৰ চিৰস্মৰণীয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এগৰাকী দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। 20 শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল 1952 চনৰ পৰা 1962 চনলৈ। পাছত তেওঁ 1962 চনৰ পৰা 1967 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। তেওঁৰ জন্ম হৈছিল 5 ছেপ্টেম্বৰ 1888 চনত তিৰুতানী, তামিলনাডুত আৰু তেওঁৰ মৃত্যু 17 এপ্ৰিল 1975 চনত চেন্নাই, ভাৰতত। তেওঁৰ পিতৃ সৰ্বপল্লী বীৰাস্বামী, মাতৃ সীতামা। ৰাধাকৃষ্ণন বীৰাস্বামীৰ দ্বিতীয় পুত্ৰ আছিল। তেওঁৰ পৰিয়ালটি আছিল আদৰ্শ ব্ৰাহ্মণ পৰিয়াল। শিক্ষা আৰু চৰিত্ৰ। ৰাধাকৃষ্ণনৰ 8 বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পাছত 1896 চনত ৰাধাকৃষ্ণনক তিৰুপতিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। বীৰাস্বামী নিজে এগৰাকী গোড়া ব্ৰাহ্মণ হ'লেও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱা সিদ্ধান্ত লয়। মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱাত ৰাধাকৃষ্ণনে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ মাজত। ৰাধাকৃষ্ণনৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতাই যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ দৰ্শনতে অনাৰ্ছ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। দাম্পত্য জীৱন। 1903 চনত 16 বছৰ বয়সত শিৱাকামুৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল 10 বছৰ। সেয়েহে বিবাহৰ 3 বছৰ পিছত দুয়ো একেলগে থাকিবলৈ লয়। তেওঁৰ পুত্ৰী 5জনী আৰু পুত্ৰ 1 আছিল। ৰাধাকৃষ্ণনৰ কৰ্মজীৱন। তেওঁ কৰ্মজীৱন আৰম্ভ কৰে এগৰাকী অধ্যাপক আৰু দাৰ্শনিক হিচাপে। 1952 চনৰ পৰা 1956 চনলৈ আৰু পুনৰ 1957 চনৰ পৰা 1962 চনলৈ দুবাৰকৈ ভাৰতত উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। থকাৰ পিছত 1962 চনত ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয়। সেই সময়তে বিশ্বই তেওঁক দাৰ্শনিক ৰূপে আখ্যা দিয়ে। উপসংহাৰ। উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণন। দেশৰ ৰাজনীতিত অংশগ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1962 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত এদিন তেওঁৰ বন্ধুবৰ্গই তেওঁৰ জন্মদিন উদযাপন কৰিবৰ ইচ্ছা কৰিছিল। তেতিয়া তেওঁ তেওঁৰ বন্ধুবৰ্গক ক'লে যে তেওঁৰ জন্মদিনটো ভাৰতৰ সকলো শিক্ষকৰ নামত উদযাপন কৰিলে তেওঁ বেছি আনন্দিত হ'ব। ঠিক তেতিয়াৰ পৰাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ
জন্মদিন 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰা হয়। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস দত্ত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। আজি এই পবিত্ৰ দিনটিত দত্ত সৰ্বপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰি আপোনালোকৰ মাজলৈ তেখেতৰ বিষয়ে চমু আভাস আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।